আজি এটা বিশেষ দিন হয় আৰু এই বিশেষ দিনত আমি কি কৰোঁ কি নকৰোঁ মই দেখাম আপোনালোকক। আৰু বৰ্তমান আমি এতিয়া ৰাতিপুৱা মই শুই উঠি পিনি দাদা এজনে মানে বস্তু এটা দিবলৈ পঠালে, তাত দি থৈ আহিলোঁ। আৰু বিশেষকৈ ব্লগটো ষ্টাৰ্ট হৈছে এতিয়াৰ পৰা। আপোনালোকৰ মৰম আৰু ইমান আশীৰ্বাদৰ কাৰণে ব্লগ আহি আছে, সময় পাই আছোঁ, আপোনালোকক খবৰ দি আছোঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি গৈ আছোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়, য'ত অলপ প্ৰিপেৰেশ্যন আছে আৰু ডেক'ৰেশ্যন আছে। মোৰ বান্ধৱী এজনীয়ে মাতিছে কৰি দিবলৈ কাৰণে, তো গৈ আছোঁ তাতে। মাতিলোঁ, আহি আছে। एहसास की जो जुबान बन गए। কলেজত কিবা এটা আনিবলৈ আহিছিলোঁ, গামোচা আনিব আহিছিলোঁ। তো এতিয়া আমি ডাইৰেক্ট কলেজত যাম আৰু কলেজত ডেক'ৰেশ্যন কৰাৰ পাছত আপোনালোকক দেখাম কি কৰিলোঁ। दिल में मेरे मेहमान बन गए, आपकी तारीफ में क्या कहें, आप हमारी जान बन गए। Baby, I don't understand this, you're changing, I can't stand it, my heart can't take this damage, in the way I feel, can't stand it. কমপ্লিট হৈ গ'ল। বৰষুণ দি আছে, ৰখি আছোঁ আৰু বহুত কিবা কিবি দেখাবলৈ আছে। আজি হয়তো গম পাইছে 5 ছেপ্টেম্বৰ, বিশেষকৈ বেছি একো ক'ব নালাগে। मौसम की बारिश আহি পালোঁ SSB দেখাম। SSB প্ৰগ্ৰেম হৈছে, প্ৰগ্ৰেম চাব।